উইনচাইন এপিফিছৰ বটল ইউজ কৰি এপিফিছৰ সৰু সৰু বটল যিবোৰ আমি খাই য'তে ত'তে পেলাই দিওঁ আৰু ঘৰৰ য'তে ত'তে পৰি থাকে আমাৰ ঘৰৰ মানুহে বহুত খায় এপিফিছ আমাৰ ঘৰত বহুত এপিফিছৰ বটল আছে আৰু সেই এপিফিছৰ সৰু বটলবোৰ ইউজ কৰি আজি আমি বনাম উইনচাইন সো পলম নকৰি ভিডিঅ'লৈ আগবাঢ়ো আজিৰ DIY-টোৰ বাবে আমাক লাগিব এপিফিছৰ কেইটামান বটল ডাঙৰ বটল তাৰ হাফৰ বা ডাঙৰ বটলৰ ওপৰ ভাগ পেপাৰ কাটাৰ কটনৰ ৰছী কেইটামান মণি কেইটামান টিলিঙা আৰু কালাৰ ব্ৰাছ কালাৰত আমি লৈছোঁ ব্লেক হোৱাইট ৰেড অৰেঞ্জ আৰু ব্লু প্ৰথমে আমি এপিফিছৰ কভাৰটো ওপৰৰ কভাৰটো ৰিমুভ কৰিম গোটেই কেইটা বটলৰ ওপৰৰ কভাৰটো আমি ৰিমুভ কৰি দিম পেপাৰ কাটাৰৰ সহায়ত ৰিমুভ কৰাৰ পিছত এনেকুৱা হ'ব দেখিবলৈ এতিয়া বটলৰ ইমানখিনি মাৰ্ক কৰি ল'ম আৰু মাৰ্ক কৰি পেপাৰ কাটাৰৰ সহায়ত কাটি ল'ম গোটেইকেইটা এপিফিছৰ বটল আমি ইমানখিনিতে কাটিম আৰু চেম মেজাৰমেণ্ট লৈ পিনি আমি মাৰ্ক কৰি ল'ম গোটেইকেইটা বটল আমি পেপাৰ কাটাৰৰ সহায়ত কাটি ল'ম কাটি হোৱাৰ পাছত দেখিবলৈ এনেকুৱা হ'ব এতিয়া আমি ইয়াত ব্লেক কালাৰ কৰিম আমি এপিফিছৰ কাটি লোৱা অংশত ব্লেক পেইণ্ট কৰিম ব্লেক পেইণ্টটো মই বেছৰ কাৰণে কৰিছোঁ ব্লেক পেইণ্ট কৰাৰ ওপৰত আকৌ বেলেগ কালাৰ পেইণ্ট কৰিম প্ৰথমে আমি ব্লেক পেইণ্ট কৰি ল'ম গোটেইকেইটা কটা অংশ আমি ব্লেক পেইণ্ট কৰি ল'ম এতিয়া আমি কালাৰ কৰি আছোঁ কাটি লোৱা অংশ কালাৰ কৰি আছোঁ গোটেইকেইটা কাটি লোৱা অংশ আমি কালাৰ কৰি ল'ম কালাৰ কৰি হোৱাৰ পাছত আমি শুকাবলৈ থৈ দিম শুকাই থকা সময়ত আমি ওপৰৰ অংশত যোনটো হাফৰ লৈছিলোঁ ডাঙৰ বটলটা হাফৰ বা আপোনালোকে ডাঙৰ বটলৰ ওপৰ ভাগ কাটি ল'ব পাৰে যেনেকৈ এপিফিছৰ বটলটো কাটিছোঁ সেনেকৈ ওপৰৰ অংশ কাটি পিনি এডোখৰ বনাব পাৰে আমি ওপৰ ভাগ কালাৰ কৰি হৈ গৈছে কালাৰ কৰি হোৱাৰ পাছত আমি এইটো শুকাবলৈ থৈ দিম এতিয়া আমি বটল তলৰ অংশ যোনডোখৰ আমি কাটি এৰুৱাই দিছিলোঁ সেইডোখৰ আমি এডোখৰত কাটি ল'ম এইটো আমি ফুল বনাম আৰু 5টা ষ্টেণ্ড আমি ফুলৰ পাহি বনাম কাটি আঁতৰাই দিছোঁ আৰু এইদৰে মাজত কাটি দিছোঁ যাতে ফুলৰ পাহিটো বনি যায় কাটি আঁতৰাই দিছোঁ এইদৰে আপোনালোকে ধৰিব পাৰিছে এইদৰে কাটি আঁতৰাই দিছোঁ তেনেদৰে আমি যেটা বটলৰ তলৰ অংশ কাটিছিলোঁ সেইকেইটা গোটেইকেইটা বটলৰ তলৰ অংশটো আমি এইদৰে কাটি উলিয়াই ল'ম আৰু কাটি লোৱাৰ পাছত এইটো এনেকুৱা হ'ব দেখিবলৈ ফুলকেঁপা কাটি হোৱাৰ পাছত আমি ফুলকেঁপাত বেছৰ কাৰণে হোৱাইট পেইণ্ট কৰি ল'ম গোটেই কেঁপা ফুলত হোৱাইট পেইণ্ট কৰি ল'ম এইটো অকল বেছ হয় ইয়াত আমি কালাৰফুল কালাৰ কৰিম বেছৰ কাৰণে হোৱাইট পেইণ্ট কৰি পিনি আমি ফুলকেঁপা আমি বেছ হোৱাইট কালাৰ কৰাৰ পিছত শুকাবলৈ থৈ দিম এতিয়া শুকাই যোৱা বটলৰ ওপৰ অংশ যোনডোখৰ আমি ব্লেক পেইণ্ট কৰিছিলোঁ শুকাই যোৱাৰ পাছত তাত আমি ব্লু পেইণ্ট কৰিছোঁ আপোনালোকে বেলেগ কালাৰ কৰিব পাৰে মই ব্লু কৰিছোঁ আৰু কেইটামান মই ব্লেককে থৈ দিম 4টামান বটলৰ ওপৰ অংশ মই ব্লু পেইণ্ট কৰিছোঁ 4টামান ব্লেককে থৈ দিছোঁ আৰু শুকাই যোৱা ফুলকেঁপা মই এতিয়া কালাৰফুল কালাৰ কৰিম কেইপাহমানত মই অৰেঞ্জ কৰিম আৰু কেইপাহমানত মই ৰেড কৰিম আপোনালোকে বেলেগ কালাৰ কৰিব পাৰে ফুলকেইপাহৰ অকল পাহিকেইটাহে মই অৰেঞ্জ পেইণ্ট কৰিছোঁ বা ৰেড পেইণ্ট কৰিছোঁ মাজৰ অংশ মই হেনেকৈ থৈ দিছোঁ তাত মই ব্লেক পেইণ্ট কৰিম
অৰেঞ্জ কালাৰৰ ফুল কেপা হৈ গৈছে এতিয়া মই ৰেড কেপা কালাৰ কৰিছো কালাৰ কৰি হোৱাৰ পাছত ৰেড কালাৰ কৰি হোৱাৰ পাছত মই ফুলৰ মাজৰ অংশত ব্লেক কৰি দিছো যাতে ধুনীয়া লাগে দেখিবলৈ তে কালাৰ কৰা হৈ গৈছে শুকাই যোৱাৰ পাছত ফুলকেপা আৰু হাফৰ কেডান মই এইদৰে হোল কৰি লৈছো যাতে ৰছী ভৰাব পাৰো তাৰ পৰা ৰছী ঘুমাব পাৰি তাৰ পৰা হোল কৰি লৈছো মই গৰম লোহাৰ খৰিকা এটাৰ পৰা হোলবোৰ কৰিছো ইয়াত মই 8টা হোল কৰিছো 8টা হোল কৰিছো এতিয়া আমি তলৰ অংশত টিলিঙাটো লগাই দিছো আপোনালোকে ইয়াত দুটা টিলিঙা লগাব পাৰে ওচৰা ওচৰিকে হোলটো মাজত নকৰি অলপ কিনাৰত কৰি পিনি ৰছীডাল বান্ধি লৈছো তাৰ পিছত আগতে কৰি থোৱা হয় এইটো ইয়াৰ জোখত আমি নেক্সট ৰছীডাল বান্ধিম এইটো জোখ লৈ লৈছো তাত আমি বটলৰ ওপৰ অংশ ভৰাব লাগিব আকৌ মণি এটাও ভৰাব লাগিব সেইকাৰণে অলপ দীঘলকে লৈছো এইডোখৰতে আমি ৰছীটো বান্ধিব লাগিব যাতে ফুলপাহো ওলাই থাকে আৰু বটলটো ওপৰত থাকে অলপমান বান্ধি হোৱাৰ পাছত আমি হাফৰটো লগাই দিম তাত হৈ গৈছে লগাব পিছত এনেকুৱা হ'ব দেখিবলৈ আৰু জোখটো লৈ ল'ম আৰু এতিয়া তাত মণি এটা ভৰাই দিম মণিটো বান্ধি দিম মাজৰ অংশত পৰাকে মণিটো বান্ধি দিম তাতে জোখটো লৈ কিনি এতিয়া আমি জোখ লৈ পিনি ওপৰত বান্ধি দিছো মণিটো মাজত পৰাকে বান্ধিছো আৰু আগৰ ডালতকে অলপ দীঘলকে বান্ধিম ওপৰত বান্ধি লৈ পিনি কেঁচিৰে কাটি দিছো দেখিবলৈ এনেকুৱা হ'ব বাকি কেইটাও আমি হেদৰে কৰি ল'ম ইয়াত মই এটা টিলিঙা লৈছো আপোনালোকে দুটা লগাব পাৰে দুটা লগালে ভাল হয় সাউন্ড হ'ব তেতিয়া এটা লগালে সাউন্ড নহয় হেদৰে আমি গুটি কেইডাল লগাই দিলো আৰু দেখিবলৈ এনেকুৱা হ'ব ओके एटू आसले आज DIY ভিডিওটো মোৰ পাৰ্সোনালি বহুত ভাল লাগিছে মই ভাবাতকৈ বহুত ধুনিয়া হৈছে উইন্ড চাইনটো যদি আপোনালোকৰ ভিডিওটো ভাল লাগিছে তেতিয়াহলে লাইক আৰু কমেন্ট কৰিব আৰু মোৰ ফিউচাৰত আহিবলগীয়া DIYs আৰু হোম ডেকৰ আইডিয়াছবোৰ আপোনালোকে পাই থাকিবৰ বাবে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো ক্লিক কৰিব থ্যাংক ইউ